Good morning everyone, welcome back to my another vlog. Etia morning barise 6:30 aru ami oh yes, happy birthday sobe wish koi diok. Thank you. So aji ami birthday girl epine mami ready hoi gol. Ami etia jao Kamaikha mandir aru amar look to aji dikhai disu bigoli idara aji se dikha birthday girl. So আজি আমি এতিয়া মন্দিৰ যাম ও মাই গড সফট সো এতিয়া আমি গৈ থাকোঁ বলক লেট হৈ গৈছে এতিয়া আমি প্ৰথম পাপা ৰুমত যাম পাপাহঁত ৰেডি হৈ আছে দেন আমি তাৰপৰা যাম সো গৈ থাকোঁ বলক আমি উবেৰ বুক কৰি ল'লোঁ यो चाहिँ अगाडि हो तपाईँ के गरेको यो तपाईँको मुखमा साइडबाट यहाँ कैब बुक কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ কামাখ্যা यहाँ लिनु न डाइरेक्ट त्यसलाई सो आमी लास्ट टाइम এইটো দিনতে আহিছিলোঁ কামাখ্যা মন্দিৰত আৰু এগেইন আজি আমাৰ ভাগ্য ভাল সেইকাৰণে আমি আকৌ এইটো দিনত আকৌ আহিব পাইছোঁ আজি লাষ্ট টাইম আমি কাজল মই আৰু ফ্ৰেণ্ড দুজনী আহিছিলে আৰু এবাৰ আমি মামীহঁতৰ লগত আহিছোঁ আৰু লাষ্ট টাইম যোনটো ৰাস্তাইদি গৈছিলোঁ মানে পুৰণা ৰাস্তাটো সেইটো ৰাস্তাইদি এতিয়া উঠিছোঁ ৰ'দ দিছে অলপ নহয় ভালকৈ ৰ'দ দিছে অলপ দূৰ উঠিয়ে মোৰ হালত খাৰাপ নহয় কাজলৰ হালত খাৰাপ হ'ব আৰু মই সেইটো আপোনালোকক ভিডিঅ' কৰি দেখাম চ' আমাৰ এতিয়া ইয়াতে উঠিছোঁ দেখাই দিছোঁ আৰু আমি উঠি আহি ইয়াতে অলপ বহিলোঁ ভাগৰ লাগিছে বহিয়ে যাব লাগিব আৰু মামি ভাগৰ লাগিছে লাগিছে বলো লাগিছে এজনীতো ক'বই নাই দাঙি আনিব লগা চ' আমি আহি আধা ৰাস্তা পালোহি এইপিনে মা আহি আছে সেইপিনে আকৌ উঠিব আছে যেনি কাজল তাতে ৰখি আছে খোজ কাঢ়িব পৰা নাই अभी क्या हुआ बिगली बिगली थक गई कौन फर्स्ट हुआ दिखा शकल दिखा उतरा हुआ আমি অলমোস্ট পাই গ'লোহি যাবে বলছেন সো আমি ইয়াতে পূজা বস্তু লৈ ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ এই ওপৰৰ পৰা নামি আহিলোঁ ইয়াতে আপোনাৰ কাছ পুখুৰী আছে
আৰু ইয়াতে আমি মহাভৈৰৱ মন্দিৰ আছে, তাতে আহি পিনি বহিছোঁ অকণমান টাইম, ঠাণ্ডা হয় বহুত। আৰু এইপিনে পাপাই আমাক প্ৰসাদ দি আছে, এইপিনে মামীহঁত চব বহি আছে। ইয়াতে অলপ টাইম বহিম আৰু সেই তাতে কাছও পুখুৰীটো আছে, তো তাতে কাছখিনি মানে জুম কৰি দেখালে, জুম কৰিলে মানে নেদেখে, কেমেৰাত হোৱা নাই মানে। কেনেকৈ খালে খোৱা দিলে তেতিয়া উঠি আহে আৰু নহ'লে আকৌ তললৈ যায়গৈ। চ' এতিয়া অলপ টাইম বহিম আৰু তাৰপিছতে আমি যামগৈ আৰু আমাৰ হৈ গ'ল দৰ্শন কৰি, চব ধুনীয়াকৈ পূজা কৰি হৈ গ'ল। আৰু এতিয়া আমি গৈ আছোঁ হেৰিয়ালৈ, মানে ঘৰ যাম, এতিয়া ৰুম যাম। আৰু এতিয়া বাহিৰতে কিবা এটা খাই ল'ম, বহুত ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তাৰপিছতে এতিয়া ধুনীয়াকৈ খাই পিনি চিধা ৰুম যাম, তাত লগ পাই আছোঁ। আৰু মানে আমিতো বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ, কেলেকি আমাৰ অহাটো লেট হৈ গ'ল। ইয়াত যদি ভিতৰৰ পৰা দৰ্শন কৰিবলৈ হয় দেন ৰাতিপুৱা বহুত সোনকালে 2-3 এনেকুৱাতে আহিব লাগে, ফেৰীত আপোনাৰ লাইন লগাব লাগে। কিন্তু আমাৰ আহোঁতে দেৰি হৈ গ'ল, সেইকাৰণে আমি বাহিৰৰ পৰা দৰ্শন কৰিলোঁ। চ' আৰু বহুত বেছি ৰ'দ দিছে, সোনকালে আহিলে ভাল আৰু। जबरदस्त थंडरस्टॉर्म है तो गुवाहाटी में हाँ सो गुवाहाटी थंडरस्टॉर्म আচ্ছা চ' আজি মানে আঠনি আহিলোঁ মন্দিৰৰ পৰা, আৰু মন্দিৰৰ পৰা আহি পিনি ভাত খাই শুই গ'লোঁ। বহুত বেছি ভাগৰ লাগিছিলে, যিহেতু কালি শোৱাও দেৰি আৰু ৰ'দত যোৱা, দেন ৰাতিপুৱা একো খোৱা নাছিলোঁ, সেইকাৰণে আহি চিধা শুই গ'লোঁ। আৰু এতিয়া বাজিছে 8:30 আৰু এতিয়া আমি অলপ ওলাই যাব লৈছোঁ। বাৰ্থডে গাৰ্ল হয়, তো তাইৰ বাৰ্থডে বুলি মই, কাজলৰ ভাইটি আৰু এইপিনে পাপা। हाँ जी हाय চ' আমাৰ লগত পাপাও যাব লৈছে। তাৰপিছতে এতিয়া আমি গৈ থাকোঁ, অলপ ক'ত যাওঁ দেখাই আছোঁ। আমি আহি পাই গ'লোহি চিটি চেণ্টাৰ মল, আৰু ইয়াতে মিছ লিম্বুৱে মোক কিবা কিনি দিব শ্ব'ৰুমৰ পৰা। देगा ना खरीद के? मुझे गिफ्ट चाहिए, मुझे खरीद के देगी ना? तू मुझे देगी ना? तू देगी मुझे। চ' আমি এতিয়া গৈ থাকোঁ, আৰু কাজলে মোক দিব। চ' আই এম চ' এক্সাইটেড। চ' আমি ইয়াতে খাবলৈ আহিছোঁ, চাওঁ কি খাওঁগৈ। কম দিছ চাইড না। চ' আমাকে ইয়াতে আলু কো আচাৰ নেপালী ষ্টাইলত কমপ্লিমেণ্ট দিছে, আৰু আমি কি কি অৰ্ডাৰ কৰিছোঁ অলপ পিছত দেখাই আছোঁ। এই খকুৰীয়ে খাবলৈ লৈছে, চাওক কেনেকৈ খাইছে। খা তো आलू का अचार बहुत टेस्टी है। ফাৰ্ষ্ট ফ্ৰেছ লেমন জুচ অৰ্ডাৰ কৰিছিলোঁ, আৰু ইয়াৰ টেষ্টটো চাই লওঁ কেনেকুৱা হৈছে। টেষ্টিয়ে। এইপিনে পাপাই পৰ্ক ম'ম' অৰ্ডাৰ কৰিছিলে, এইপিনে আমাৰ গ্ৰিল চিকেন আহি গ'ল। তাৰপিছতে আমি মটন অৰ্ডাৰ কৰিছিলোঁ, সেইটো আহি যাব। এতিয়া সেইটো খাই লৈছোঁ আমি, আৰু জুচটো টেষ্টি হয় বহুত। পাপা কেঁচা है? টেষ্টি है। এইপিনে আমাৰ ষ্টিম ৰাইচ আহি গ'ল, এইপিনে গ্ৰিল চিকেন, ম'ম' আৰু এইপিনে মটন। इसको नेपाली में क्या बोलते हैं? बिगोली? हाँ, इसको नेपाली में क्या बोलते हैं? इसको नेपाली में क्या था वो? खासी को नहीं, झोल नहीं था, लेडो था ना। खासी को लेडो। আমি नेपाली रेस्टोरेंट खाबो आइसो। लेडो, हाँ इसको खासी को लेडो बोलते हैं। और इसको क्या बोला था? इसको क्या था? छोइला चिकन, यस। और ये स्टीम राइस। এতিয়া আমাৰ খাই হৈ গ'ল, আৰু এতিয়া আমি ৰুম যাব লৈছোঁ। উবেৰ বুক কৰিম এতিয়া, তাৰপিছতে গৈ পিনি আমি আজি পাপাৰ ৰুমত থাকিম। भाईला फोन करना आज क्या? नहीं वन सो এতিয়া আমি যাওঁগে। थैंक्स फॉर द ट्रीट बर्थडे गर्ल।
পাই গ'লোহি এতিয়া 11টা বাজিছে আৰু বহুত বেছি টোপনি আহিছে চ' আজিলৈ ব্লগটো ইমানতে নেক্সট এটা ব্লগত লগ পাই আছোঁ তব তক ষ্টে টিউন বাই